হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ অসমীয়া খাদ্য তালিকাত থকা তিল আৰু বাহু মাছৰ জোল। মাছ আপোনালোকে যিকোনো মাছেই ল'ব পাৰে, মই বাহু মাছকে ল'লোঁ। মই শুকান মছলাৰ ভিতৰত ল'লোঁ আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ গৰম মছলা গুড়ি। লগতে দুটা বিলাহী, দুটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, আদা নহৰু আৰু গোটা জিৰা 1 চামুচ ল'লোঁ আৰু ধনিয়া পাত অলপমান আৰু তিল 3 চামুচ ল'লোঁ। মাছখিনি নিমখ আৰু হালধি দি ভালদৰে সানি ল'লোঁ। এতিয়া এখন কেৰাহীত ভালদৰে গৰম কৰি তেল 4 চামুচ দি মাছখিনি ভালদৰে ভাজি ল'লোঁ। তাৰপিছত অন্য এখন কেৰাহীত গৰম কৰি তিলখিনি ধুই ভালদৰে পানীখিনি শুকোৱাকৈ ভাজিলোঁ। তিল ভজা হৈ গ'ল, অলপ সময় ঠাণ্ডা হ'ব দিলোঁ। তিলখিনি ঠাণ্ডা হোৱা এটা মিক্সি জাৰত তিল আৰু লগতে বিলাহী দুটা আৰু আদা নহৰু দি পেষ্ট বনালোঁ। এতিয়া মাছ ভজা কেৰাহীখন আকৌ অলপ তেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱা এচামুচ গোটা জিৰা দি ভাজিলোঁ। জিৰাখিনি ভজা হোৱাৰ পিছত পিঁয়াজ দুটা কাটি দি আকৌ ভাজিলোঁ। পিঁয়াজখিনি ৰঙা হোৱাকৈ 10 মিনিট ভাজিলোঁ। পিঁয়াজখিনি ৰঙা হোৱাকৈ 10 মিনিটমান ভাজিলোঁ। লগতে কেঁচা জলকীয়া দুটা কাটি দিলোঁ। এতিয়া তিল পেষ্টখিনি দি ভালদৰে মিক্স কৰি 5 মিনিট ভাজি ল'লোঁ। লগতে হালধি অলপমান আৰু নিমখ প্ৰয়োজন অনুপাত দি মিক্স কৰিলোঁ। এতিয়া গোটেইখিনি মছলা গুড়ি দি পুনৰ ভালদৰে লৰালোঁ। পিছত এগিলাচ পানী দি ভালদৰে লৰাই মাছখিনি দিলোঁ। আৰু ঢাকোন মাৰি 20 মিনিট সিজিব দিলোঁ। 20 মিনিট হৈ গ'ল। এতিয়া আকৌ অলপ লৰাই দিলোঁ। আৰু 5 মিনিটমান সময় বাবে আকৌ ঢাকোনখন মাৰি কম জুইত সিজালোঁ। তাৰপিছত ঢাকোনখন উঠাই ধনিয়া পাতখিনি দি আকৌ 5 মিনিট কম জুইত সিজিব দি নুমাই থলোঁ। হৈ গ'ল তিলেৰে বাহু মাছৰ জোল।